হে প্রভু নারায়ণ গতির গতি তোমার রণে প্রভু করো নতি নারায়ণ 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 নিরঞ্জন নিরাকার হরি করদয়া হি হরি গরি সুকাতুরি করদয়া হি হরি গরি সুকাতুরি নারায়ণ 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 দেব নারায়ণ নারায়ণ আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই ত্ৰিজগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণক একেলগে লভিলো দৰ্শন সেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী সেই পৰম কৰুণাময় জগত জননী উভয়ৰে চৰণত এই দিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম প্ৰভু শত সহস্ৰ প্ৰণাম তথাস্তু ভাল প্ৰভু ওঠা দেৱৰ্ষি প্ৰভু তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি দুয়ো পৰম আনন্দিত হলো প্ৰভু বাৰু কোৱাচোন দেৱৰ্ষি প্ৰভু কিবা উদ্দেশ্যলৈ প্ৰৱেশিলাই বৈকুণ্ঠপুৰী নাৰায়ণ স্বয়ং ত্ৰিজগতৰ পুৰি জনাৰ্দনক আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য কি জনাৰ্দন উদ্দেশ্য অতিকে মহান
আপোনালোক দুয়োৰে কৃপাত পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ। কিন্তু কিন্তু বুলি ৰলা কিয় দেৱৰ্ষি? ব্যক্ত কৰা মনৰ অভিলাষ। চলনা চলনাকাৰী কিন্তু চলনাত নিশ্চয় পাৰ্গ। এই কথা মই আগেই জানিব লাগিছিল। কিন্তু সেই জনাৰ্দ, এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ। তথাপিতো প্ৰভু, এটি কথা কওকচোন। জানিব পাৰিছোঁ আপোনাৰ এই পাৰিষদ জয় আৰু বিজয়ে এই বৈকুণ্ঠ ধাম ত্যাগ কৰি সৌ মৰ্ত্যৰ অভিমুখে কৰিছে নব। কিন্তু জানিব পাৰিলে ইয়াৰ কাৰণ? দেৱৰ্ষি, প্ৰভু, অতি শীঘ্ৰে মৰ্ত্যত আমাৰ এক মহাভক্তই জন্মগ্ৰহণ কৰিব। প্ৰভু, তেওঁ দেখুৱাব জগতত আমাৰ নামৰ মহিমা। নাৰায়ণ। নামেই তপ, নামেই জপ, প্ৰভু, নামেই শত কোটি তীৰ্থস্থান। হয় সেই মহাভক্তই কেৱল আমাৰ নামতে শৰণ লৈ নৱদা ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক শিৰোগত কৰি বিলাব আমাৰ নাম, নাৰায়ণ। কেৱল নাম। প্ৰভু, আৰু সেই নামৰ বাবে আমি নামেৰ পিছে পিছে ঘূৰোঁ। আৰু এই ভক্ত ৰক্ষাৰ বাবে দেখিব জগতে আমাৰ নৱ অৱতাৰ। প্ৰভু, বৰাহ ৰূপে বসুমতীক উদ্ধাৰি, প্ৰভু, নৰসিংহ ৰূপে বিদাৰিম হিয়া। নাৰায়ণ। দেখিব জগতে আমাৰ পূৰ্ণ ব্ৰহ্ম শাশ্বত স্বৰূপ। শ্ৰৱণ কৰিব আমাৰ ওংকাৰ ধ্বনি। নাৰায়ণ, নাৰায়ণ। আমাৰ এই সকলো কাৰ্যত তুমি হ'ব লাগিব সমভাগী। মোৰ প্ৰাণ গোপাল, দীনবন্ধু নাৰায়ণ, হি মোৰ প্ৰাণ গোপাল, দীনবন্ধু নিশ্চয় প্ৰভু, আপোনাৰ দিনাত সদায় সমভাগী হৈ যাব এই দিনহীন নাৰদ। কাৰণ অনন্তৰ অসীম মহিমাময় দীনবন্ধু হে হৰি, তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু। বাৰু প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এওঁথাকে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। ভাল প্ৰভু। লক্ষ্মীকান্তা কমলা নয়ন, যোগীর বিধ্যান গৈমা, বন্দে বিষ্ণু ভৱ ভয়হৰ নাম, সৰ্বলোক হরি ওম, হরি 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 ওম।
নয়নে ঋণ জোনা কৰিলো পুৱাৰ চৰণত বাজে। নাৰায়ণ নাৰায়ণ বৈকুণ্ঠৰ ভৱনী হৰি দেখিলো নয়নে ঋণ